হাই গাইজ বন্ধুটো এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। ওলাইছোঁ আজি পিকনিক খাব যাব। আমি গোটেই পৰিয়াল যাম আমি আজি পিকনিকত। ভূটান চকী যাম, আপোনালোকক দেখুৱাম কেনেকুৱা ভূটান চকী। আজি প্ৰথমবাৰ ওলাইছোঁ মই যাবৰ কাৰণে। চাই থাকক ভিডিঅ'টো, গোটেই ভূটান চকী দেখাম আপোনালোকক আজি। এনেকৈ ওলালোঁ, এতিয়া গৈ আপোনালোকক লগ পাইছোঁ, চাই থাকক। আৰু এনেকৈ টুল ল'লোঁ তাতে বহাৰ কাৰণে, আৰু চাপৰত বহিব অলপ দিগদাৰ হয়, সেইকাৰণে এনেকৈ টুল লৈছোঁ। টুলত বহিব পাৰিম, এনেকৈ টুল আৰু ভৰাই ল'লোঁ আমি। আৰু আমি এতিয়া গৈ আছোঁ মাহঁতৰ ঘৰত, আৰু ভণ্টিহঁত যাব, মাও যাব। আমি গোটেইকেইটা একলগ হ'ম তাতে মাহঁতৰ ঘৰত, আৰু ভণ্টিহঁত আছে মাহঁতৰ ঘৰত, একেলগে গোটেইকেইটা যাম। মই এতিয়া মাহঁতৰ ঘৰলৈ গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আহি পালোঁ আমি মাহঁতৰ ঘৰ, আৰু ভণ্টিহঁতৰ গাড়ী, আমাৰ গাড়ী, এনেকৈ দুখন গাড়ী লৈছোঁ আমি। দুখন গাড়ীত আমাৰ হৈ যাব। আৰু ইয়াতে গোটেই বস্তুবিলাক আছিল, আৰু এনেকৈ ডিগিত ভৰাই ল'লোঁ। আৰু মই ঘৰৰ পৰাই লৈ আহিছোঁ ডেচকি, কেৰাহী এইবিলাক লৈ আহিছোঁ। আৰু ইয়াতো আছে কিছুমান বস্তু, গোটেই খৰি, গোটেইবিলাক ল'লোঁ। আৰু গোটেই ৰান্ধি খাব লাগিলে গোটেই যোগাৰেই লৈ যাব লাগিব। সেইকাৰণে গোটেই ল'লোঁ যিখিনি লাগে। তাতে দি আৰু আমি খৰিত বনাম, গেছ লোৱা নাই, খৰি যিহেতুকে আছে। আৰু এইফালে লোডিং পূৰা ডিগি গাড়ীতে ভৰাই দিলোঁ। বন্ধ কৰি দি বাবা মানুহ কয় আগত বহিছে। বাবা মানুহ বিসমিল্লাহ বলে উঠিল। ভূটান চকী উঠি ললো গাড়ীত, একদম ভূটান চকীত আপোনালোক লগ পাই আছো। চাই থাকক ভিডিঅ'টো। আৰু আমি এতিয়া গৈ আছোঁ, ৰাতিপুৱা মাহঁতৰ ঘৰলৈ আহিলোঁ মই, আৰু তাৰ পৰা আহোঁতে অলপ দেৰি হ'ল আমাৰ। আৰু গাড়ী ৰাখি দিলে চাহ খোৱাৰ কাৰণে। আমি ঘৰত এনেই খালী চাহ খাই আহিছিলোঁ, আৰু ভোকো লাগিছে। আৰু ল'ৰা ছোৱালীবিলাক সৰু সৰু নাই, ইহঁতৰ ভোক লাগিছে, সেইকাৰণে আৰু চাহ খোৱাৰ কাৰণে আমি নামিলোঁ। ৰাতিপুৱাৰ বেলেগ দিবাই লাগিব, কি কয় আৰু গোটেইবিলাকে পৰঠা খাব, আৰু তাত বনাই খাৱাকলৈকে দেৰি হৈ যাব আমাৰ, আৰু যাই পোৱাই নাই, দেৰি আছে। গোটেইবিলাক আমি পৰঠা খাই ল'লোঁ। আৰু পৰঠাও অৰ্ডাৰ কৰিলোঁ, পৰঠা বনাই দিব দেই। গৰম গৰম পৰঠা ন, কাজু বাদাম এইয়া চাহ দি এটা, মোৰ চাহ আছে এটা। খাই ৰেডি, গাড়ীত উঠবি আৰু পুৰা পান এখন খাই ল'লোঁ। এইবাৰ ডাইৰেক্ট আপোনালোক ভূটান চকীত লগ পাম, চাই থাকক ভিডিঅ'টো। পৰঠা চাহ খাই আৰু পাণ খালোঁ আমি, পাণ খাই ল'লোঁ। এতিয়া আমি যাম আৰু পূৰা খাই দিম, আৰু আহি পামেই, আৰু বেছি সময় নাই, অলপ আছে। আৰু পাওঁ হৈছোঁ আৰু ভূটান চকী। আৰু গেট পালোঁ আমি, আৰু গেটত আৰু পইচা দিব লাগিব, 200 টকাকৈ পইচা লৈছে। আৰু মানুহ হিচাপ কৰি এনেকৈ কিবা এখন কাগজো দিছে। ইয়াতে বহুত খৰিবিলাক থোৱা আছে, লাগিলে কোনোবাই ইয়াৰ পৰা লৈও যাব পাৰে। এনেকৈ খৰি চাইডত ৰাখি থৈ দিছে বিক্ৰী কৰাৰ কাৰণে। কিমান লৈছে পইচা? পইচা কিমান লৈছে? আৰু কি জমা লৈছে নেকি? আধাৰ কাৰ্ড গাড়ী নম্বৰ লৈছে। আৰু ভিতৰত সোমালোঁ আমি, এতিয়া আৰু পামেই, আৰু অলপমান আছে। আহি পালোঁ আমি, এতিয়া জেগা চাই আছোঁ ক'ত ৰান্ধিম। আমি জেগা বিচাৰি আছোঁ।
আমি ৰান্ধাৰ কাৰণে জাগা বিচাৰি আছোঁ। জাগা এটা আমি ল'লোঁ ইয়াতে ৰান্ধিম আৰু দুখন চোলা আছে ইয়াতে। আৰু নতুন বছৰ বুলি এসাঁজ এনেকৈ আমি আৰু লগে ভাগে খাবৰ কাৰণে আমি ওলাই আহিলোঁ এনেকৈ ভূটান চকীত। আৰু আমি 2 তাৰিখে আহিছোঁ, কিন্তু ভিডিঅ'টো দিয়াত অলপমান মোৰ দেৰি হৈছে, অলপ ব্যস্ত আছিলোঁ মই, সেইকাৰণে এডিটিঙৰ কামখিনি কৰিব পৰা নাছিলোঁ। আৰু আনাৰস আৰু কমলা বহুত পোৱা যায়, বহুতেই আছে। আৰু আমিও বহুত কিনিলোঁ বেছিকৈ, কমত দামো কম। আৰু যি আনিছিলোঁ আমি গোটেই এনেকৈ ৰেডি কৰি ল'লোঁ, ডেচকি কেৰাহী এইবিলাকো এনেকৈ আৰু কাপোৰ টানি ল'লোঁ আমি বনোৱাৰ কাৰণে। আৰু ইয়াতে বনাম আমি, আৰু যোগাৰবিলাক কৰি আছোঁ বনোৱাৰ কাৰণে, গোটেই ৰেডি কৰি আছোঁ। আৰু বহাৰ কাৰণে এনেকৈ প্লাষ্টিকো লৈ আহিছিলোঁ। পুৰা কামত লাগি শৰ্মাই পিকনিক খালে কাম কৰিবই লাগিব। আৰু আমাৰ ভনী জোৱাই গোটেইবিলাক বনালে, মাংসৰ তৰকাৰীবিলাক বনালে, আৰু ভাতকেইটা মায়ে বনাইছে। বাকী আমি ৰেডি কৰি দিছোঁ। এইবিলাক লোকেল কুকুৰাৰ মাংস আমি আনিছিলোঁ, ৰেডি কৰি লৈ আহিছিলোঁ, পূৰা ধুই লৈ আহিছোঁ। ডাইৰেক্ট বহাই দিছোঁ আৰু ভাতকেইটা মায়ে বনাই দিছে, বেয়া হ'ব বুলি কেনে। আৰু এনেকৈ আৰু খানা আমি বনাই আছোঁ, আৰু বহুত মানুহ আছে, পিকনিক পাৰ্টি আছে আমাৰ ওচৰতে, এইবিলাক ৰান্ধি আছে গোটেইবিলাকে। আৰু আমাৰো এইফালে হৈ আছে, বগৰী লাগি আছে, বগৰী। আৰু বগৰীডাল ইমান বগৰী লাগি আছে, একদম পাততকৈ বগৰী বেছি, বহুত বগৰী লাগি আছে। মই আৰু ভিডিঅ'ত ৰাখি দিলোঁ দেখা পাই কেনে। আৰু এইটো নিজৰা, পানীগিলা একদম ধুনীয়া চাফ পানী। আৰু ইয়াতে বাৰে বাৰে পানী লাৰিব যায়, আৰু পানী বেছি দ' নহয়, অলপ অলপ পানী গৈ আছে। বেছি পানী নাই, কম পানী। ইফালে আমাৰ তৰকাৰী অৱস্থা হ'বই আৰু বেছি সময় নালাগে। আৰু ইফালে মাছৰ তৰকাৰী বনাই আছে, মাংসৰ তৰকাৰী ৰেডি হ'লে আৰু আমাৰ ভাত হ'বই। আৰু এতিয়া বহি আছোঁ আৰু ভাত খাম, আৰু আমি ৰেডি কৰি আছোঁ। ভাত তৰকাৰীবিলাক হৈছে বনোৱা। ইয়াতে বহুতেই ভাল পাইছে ল'ৰা ছোৱালীকেইটাই, আৰু আমি ইহঁতক ভাত দিলোঁ, গোটেই ভাত খাই আছোঁ। ভাত খাই অলপমান আৰু ফুৰিম, আৰু আগে আমি খাই লৈছোঁ। আৰু আহৰি পাওঁতে আমাৰ দেৰি হৈছে, 12:30 বাজিছে। তাৰপিছত আৰু বনালোঁ, বনাই আৰু হৈ গ'ল। আৰু এতিয়া 3টামান বজাত আমাৰ খোৱা লোৱা হৈয়ে গৈছে। তাৰপিছত আৰু অলপ সময় আৰু থাকি আমি আৰু গুচি আহিলোঁ, যিহেতুকে আৰু সৰু ল'ৰা ছোৱালীও লৈ গৈছোঁ আমি। আৰু এইবিলাক খাই মেলি আমি বস্তুবিলাক সামৰি আৰু দোকানত আহিছোঁ। সৰু সৰু এনেকৈ দোকান দি থৈ দিছে, আৰু বস্তু যোনে যি ল'লে গোটেইবিলাকে। আৰু এইফালে জিপ লাইনত উঠিলে, ইহঁতে উঠিছে, আৰু যোনে ভয় নকৰে, আৰু ভয় কৰাবিলাকে উঠা নাই। জিপ লাইনত উঠি আছে, ভণ্টি ছোৱালীজনীও উঠিলে, তাই ভয় নকৰে, তাইও উঠিলে। আমাৰ বহুতেই ভয় লাগে, আমি উঠা নাই। হেলমেট পিন্ধিব লাগিব।
হয় নকৰবি নাজমিন, হয় নকৰবি যাই থাক। আৰু একেবাৰে আৰামছে আহি আছে, একো ভয়ে লগা নাই, তাই ভয় নকৰেও, ধুনীয়াকৈ আহিলে। আৰু আমাৰ গোটেইবিলাকৰে ভয় লাগিছে, তাই ভয় নকৰিলে আৰু তাই আহিলে। আৰু এইবাৰ আহিছে ঘোঁৰাত উঠিবৰ কাৰণে, আৰু যি দেখে একদম সেইটোৱে আৰু সেইটোত উঠিবই, সেইটো লাগিবই সেনেকুৱা। আৰু এইবাৰ ঘোঁৰাত উঠিব বুলি কৈছে আৰু ৰাজা ঘোঁৰা। সেইটো ঘোঁৰাৰ নাম ৰাণী ধুনু। আৰু এবাৰ সৰু ল'ৰাটো উঠিলে মোৰ, সিও কৈছে আম্মা ময়ো উঠিম, আৰু উঠিব দিলোঁ। সিও উঠিলে, ভয় নকৰে ঘোঁৰাত উঠিব, আগতেও উঠিছে, বহুত কেইবাৰ উঠিছে, সেইকাৰণে ভয় নকৰে, আৰামছে আৰু ঘোঁৰাত উঠিলে। বহুতে ফূৰ্তি পাইছে ঘোঁৰাত উঠি। আৰু আমি তাৰ পৰা গুচি আহিলোঁ ভূটান চকীৰ পৰা। এতিয়া আমি নলবাৰীত চাহ খাব সোমাইছোঁ, আৰু ঠাণ্ডাও লাগিছে, গধূলি হৈছে, সেইকাৰণে আমি আৰু নলবাৰীত হোটেলত সোমালোঁ চাহ খোৱাৰ কাৰণে। আৰু পিকনিক খোৱা হৈ গ'ল, মই আৰু নেদেখালোঁ সিহঁতক, আৰু আহিলোঁ আমি এতিয়া আৰু হোটেলত চাহ খাবৰ কাৰণে সোমাইছোঁ। আৰু গধূলি হৈছে, ঠাণ্ডাও লাগিছে অলপ অলপ, সেইকাৰণে ভাবিলোঁ আৰু চাহ খাই যাওঁ। কি খাবি ভিতৰত জাগা আছে দে, এতে বহ, খানা খালী আছে, এতে বহ। পিকনিক খাই আহিলোঁ, আৰু আহি থাকোঁ বহুত দূৰ জেগাত গৈছিলোঁ, ঠাণ্ডা লাগিছে অলপ, চাহ খাবৰ কাৰণে আহিছোঁ আমি হোটেলত, হয়নে সৰুমাই, হয়নে নহয়? হয়, চাহ খাব আহিছোঁ আমি সৰুমাই, আমি জানুৱাৰীৰ চাহ হোটেলত। কি অলপ ভিক দিয়া। গোটেইকেইটা বহিছোঁ আমি ইয়াত, এই সৰু সৰুমাই আৰু এইটো সৰুমাই, মোৰ কাষতে বহে। মিঠাই সৰুমাই কি আছে? আৰু আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।